কেৰাহীখনত দি ল'লোঁ অলপ মিঠাতেল। এতিয়া তাৰপিছত আমি ইয়াত দিম বাকী সামগ্ৰীখিনি। আজি বনাম এয়া পিঁয়াজ, আলু আৰু বিলাহী কাটি লৈছোঁ, আৰু চয়াবিন আৰু পাপৰ আৰু দাইল দি এটা ৰেচিপি বনাম, আপোনালোকক দেখাম বুলি ভাবিলোঁ। চ' আপোনালোকে খাই পাইছে নাই জনাব। মই দেখাম বুলি ভাবিলোঁ কাৰণে আপোনালোকক দেখাইছোঁ, কিন্তু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে বনোৱাৰ পিছত নিশ্চয় গম পাব। এতিয়া তেলখিনি গৰম হ'বলৈ দিওঁ। তেলটো এতিয়া গৰম হ'ল, তাত আমি দি দিম পিঁয়াজ। যিহেতু মোৰ মানুহ আমি দুজনে খাওঁ, সেইটো কাৰণে পৰিমাণটো কম লৈছোঁ। আপোনালোকে মানুহ বেছি হ'লে পৰিমাণটো বেছি ল'ব। মই পিঁয়াজ মিডিয়াম চাই এটা লৈছোঁ আৰু তাক অকণমান মিহিকৈ কাটি লৈছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজখিনি লাহে লাহে ৰঙচুৱা হৈ আহিল। ইয়াত আমি দি দিম বিলাহীখিনি। কাটি লোৱা বিলাহীখিনি দি দিম, আৰু আমি এতিয়া পিঁয়াজ আৰু বিলাহীখিনিও ধুনীয়াকৈ ভাজি ল'ম। দি দিছোঁ অকণমান নিমখ, অকণমান হালধি, দি দিম অকণমান মিট মছলা, অকণমান গৰম মছলা, অকণমান দিম জিৰা গুড়ি। এতিয়া আমি ধুনীয়াকৈ ভাজি ল'ম। মই যিহেতু নিজেই কেমেৰাটো ধৰিছোঁ, অকণমান অসুবিধা হৈছে। এইখিনি আমি এতিয়া মছলাৰ কেঁচা গোন্ধটো আৰু বিলাহী পিঁয়াজ পূৰা মিলি যোৱালৈকে ইয়াক অকণমান দেৰি ভাজিম। বিলাহী, পিঁয়াজ আৰু মছলাখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া আমি ইয়াত দিম অলপ মচুৰ দাইল। এইখিনিও মিক্স কৰি ল'ম ভালদৰে। কাটি লোৱা আলুগুটি দিম, আৰু ইয়াক অলপ টাইম ভাজি থাকিম। ইয়াক অকণমান টাইম লৰাই ল'ম। আৰু এতিয়া আমি ইয়াত দি দিম চয়াবিনখিনি। খাবলৈ বহুত টেষ্টি হয়। বনাই হোৱাৰ পিছত আপোনালোকে নিশ্চয় গম পাবই, কিন্তু এদিন খাই চাবচোন। মায়ে বনাই আছে মাটি দাইলখিনি বনাই আছে, আৰু দাংবডি ভাজি। আৰু আজি আমি এনেদৰে চলাই নিম। যিহেতু দিনত মই ভিডিঅ' কৰিবলৈ সময় নাপালোঁ, আজি আমি কেনেদৰে ৰাতি সাঁজ খাইছোঁ সেইটোকে আপোনালোকক দেখালোঁ। অলপ টাইম ভাজি থাকিম। দি দিম অকণমান পাঁচফোৰণ, এইফালে একদম পূৰা উতলি আছে মাটি দাইল, আৰু এইফালে মই বনাই আছোঁ মই মাটি দাইলটো খাই বৰ এটা ভাল নাপাওঁ, কিন্তু ল'ৰা, আইতাক আৰু ককাকে খাই ভাল পায়। তেওঁলোকলৈ এয়া, আৰু মোৰ এনেদৰে চলি যাব। আৰু এতিয়া দি দিম মই 3টা জলকীয়া, আৰু তাৰপাছত দিম 5টামান নহৰু এনেদৰে গুচাই ইয়াত গোটা গোটাকৈ দি দিম। আৰু ইয়াক আৰু অকণমান টাইম ইয়াক ভাজি থাকিম। এতিয়া ইয়াক ভাজি
হৈ গ'ল। ইয়াত আমি দিম অলপ পানী আলুখিনি সিজিবৰ কাৰণে, আৰু এইফালে কৰি থৈছোঁ পাপৰখিনি সৰু সৰু টুকুৰা টুকুৰ, এইখিনি পিছত দিম, চাই থাকক। আৰু অকণমান পানী লাগিব, আৰু অকণমান পানী দিম আমি এই চব্জিটোত। সিজিবৰ কাৰণে পিছত আমি পানীটো কমাই দিম। যিহেতু আমাৰ বিভুৱে নাখায়, সেইটো কাৰণে মই জলকীয়া 3টা দিছোঁ, আৰু বেছি আপোনালোকে জ্বলা খোৱা মানুহ হ'লে জলকীয়া বেছি দিব পাৰে বা ৰেড চিলি পাউডাৰ ইউজ কৰিব পাৰে। মই ৰেড চিলিটো বেয়া পাওঁ, সেইটো কাৰণে কেঁচা জলকীয়া দিছোঁ। আৰু যিহেতু পাপৰত জালুকটো থাকিব, সেইটো কাৰণে এনেও জ্বলা হৈয়ে যাব। আৰু এইফালে মা বনি আছে মাটি দাইল। মাটি দাইলটো আৰু অকণমান চাগে মাহঁতেও শুকুৱাব। ইয়াক এতিয়া আমি সিজিবলৈ ঢাকোনখন দি দিম। এতিয়া চাম ই কিমান সিজিছে, বা কালাৰটো কি মস্তি, ভাল লাগিছেনে আপোনালোকে ক'বচোন। এয়া আমাৰ দাইলো সিজিছে। এতিয়া আলুটো চাওঁ, আলু সিজিছে, আৰু অকণমান সিজিব লাগিব আলুটো। আলুটো সিজা মানে আমি ইয়াত দিম সৰু সৰুকৈ কাটি লোৱা পাপৰখিনি, আৰু ইয়াত দি দিম সৰুকৈ কাটি লোৱা পাপৰখিনি, আৰু ইয়াক আমি এতিয়া মিলাই থাকিম। ইয়াত আমি মিলাই দিম, আৰু তাৰপিছত ইয়াক আৰু অকণমান টাইম ঢাকি দিম। তাৰপিছত আমাৰ খানা ৰেডি। ঢাকি দিলোঁ, আৰু মায়ে এয়া অফ কৰি দিলে। এয়া মাহঁতৰ মাটি দাইল ৰেডি। ইফালে দাংবডি ভাজি আছেই, আৰু আমাৰ এইটো খানা হৈ গ'লে আমি ঢাকোন দাঙি চাম। আমাৰ চব্জি ৰেডি হৈ গ'ল। এয়া চব কিমান ধুনীয়া লাগিছে, ধৰিব পাৰিছেনে? একদম পূৰা মাংস মাংস লাগিছে। এতিয়া ইয়াক আমি বাঢ়িব পাৰোঁ, তেতিয়াহ'লে একেবাৰে থালত আপোনাক দেখুৱাম। এয়া চাওক পূৰা ধোঁৱা ওলাই আছে। এয়া পাপৰ, চয়াবিন আৰু দাইল দি বনোৱা মোৰ চব্জিখন ৰেডি হৈ গ'ল। আৰু আজি মোৰ থালত আছে এয়া দাংবডি ভাজি, এইফালে আচাৰ, এইফালে মাটি দাইল, আৰু এইখন হৈছে আজি মোৰ থালখন। যদি আপোনালোকে মোৰ আজি ৰাতিৰ সাজ দেখি ভাল পালে, তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব।